ৰাহুল গান্ধী আহি আছে 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা। ৰাগাৰ অসম আগমনক লৈ কম্পিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ন্যায় যাত্ৰা বানচাল কৰিবলৈ তৎপৰ বিজেপি ৰাজ্য প্ৰশাসন। অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাই মাত্ৰ দুদিন আগতে কৈছিল ৰাহুল গান্ধী ঘাঁহ খোৱা সিংহ। তেনে সিংহলৈ কোনোবাই ভয় কৰে নেকি? পিছে ভৱেশ কলিতাই ঘাঁহ খোৱা সিংহ বুলি বিদ্ৰুপ ভেঙুচালি কৰা ৰাহুল গান্ধীকে যে অসম চৰকাৰ অসম বিজেপিয়ে ভয় কৰে, ভয় কৰিবলৈ বাধ্য, সেই কথা প্ৰমাণ হ'বলৈ মাজত এসপ্তাহ সময়ৰো প্ৰয়োজন নহ'ল। ঘাঁহ খোৱা সিংহৰ ভয়ত থৰহৰি কম্পমান এতিয়া বিজেপিৰ দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ঘাঁহ খোৱা সিংহক নিশা কটোৱাৰ বাবে বিদ্যালয় অথবা খেলপথাৰখন এৰি দিবলৈকো ভৱেশ কলিতাৰ দলৰ বিজেপি চৰকাৰে আজি সাহস গোটাব পৰা নাই। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীলৈ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী অহা 18 জানুৱাৰীত আহি অসম পাবহি। 18 জানুৱাৰীৰ পুৱাৰ ভাগত শিৱসাগৰ জিলাৰ আমগুৰিৰ হৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰিব। 7 দিন জুৰি অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰমি 25 জানুৱাৰীত ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰাই ধুবুৰী হৈ অসমৰ পৰা প্ৰস্থান কৰিব। ৰাহুল গান্ধীৰ দলটোৰ সৈতে 50খন বৃহৎ কণ্টেইনাৰ আহিব। এই কণ্টেইনাৰতে ৰাহুল গান্ধী আৰু তেওঁৰ লগত অহা দলটোৱে নিশা কটাব। নিশাৰ ভাগত এই কণ্টেইনাৰসমূহ ৰখাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে অসমৰ বিভিন্ন বিদ্যালয় আৰু খেলপথাৰ পৰিচালনা কৰ্তৃপক্ষৰ ওচৰত লিখিত আবেদন জনাইছে। কংগ্ৰেছৰ এই আবেদন গৃহীত কৰি ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন ব্যৱহাৰ কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে অনুমতি প্ৰদান কৰিছিল। পিছে বিষয়টো শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কাণত পৰাত চৰকাৰী হেঁচাত বিদ্যালয় পৰিদৰ্শক আৰু প্ৰধান শিক্ষকে পূৰ্বৰ নিজৰ নিৰ্দেশনাটো বাতিল কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈ পৰে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি এই কথা সংবাদ মাধ্যমৰ ওচৰত সদৰি কৰে। এয়া কেৱল এটা উদাহৰণহে। ৰাহুল গান্ধীৰ এসপ্তাহজোৰা অসম আগমনো ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কঁপাই তুলিছে। থৰহৰি কম্পমান শৰ্মা চৰকাৰে এতিয়া নিজৰ গাদী বচোৱাৰ কৌশল হিচাপে গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সভা সমিতি অনুষ্ঠান আদি চল বল কৌশলেৰে বানচাল কৰাত নামি পৰিছে। একে অৱস্থা বিজেপি শাসিত মণিপুৰতো। ৰাহুল গান্ধীক লৈ কম্পমান মণিপুৰৰ বীৰেন সিঙৰ চৰকাৰে ৰাহুল গান্ধীৰ সভা সমিতি অনুষ্ঠানৰ মুখামুখি হোৱাৰ সাহসকণেই গোটাব পৰা নাই। উল্লেখযোগ্য যে মণিপুৰৰ হাপ্তা কাইজেংবোৰৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ফ্লেগ অফ কৰাৰ পৰিকল্পনাৰে মণিপুৰ কংগ্ৰেছ সমিতিয়ে যোৱা 2 জানুৱাৰীতে ইম্ফলত থকা মণিপুৰ চৰকাৰৰ সচিবালয়ত আবেদন জনাইছিল যদিও মণিপুৰৰ শাসকীয় বিজেপি চৰকাৰে ইম্ফলৰ হাপ্তা কাইজেংবোৰ খেলপথাৰ অনুমতি দিয়াৰ সাহস গোটাব নোৱাৰিলে। পৰিণতিত হাপ্তা কাইজেংপুৰৰ সলনি অহা 14 জানুৱাৰীত গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ফ্লেগ অফ কাৰ্যসূচী থোবালৰ পৰাহে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। একালৰ পাপ্পু ৰাহুল গান্ধীক লৈ এনেদৰেই মণিপুৰ আৰু অসমৰ দুখনকৈ বিজেপি চৰকাৰে ভিতৰি থৰহৰি কম্পমান হৈ উঠাৰ ঘটনাক বেছ তাৎপৰ্যপূৰ্ণ বুলিয়ে বিবেচিত হৈছে।